পৰা বিহু সন্মিলন এয়া ৬৫ বছৰ হ'ল। অইন বছৰতে আজিও মুকলি বিহুৰ আয়োজন কৰিছে। এতিয়ালৈকে একো আৰম্ভ হোৱা নাই। এই বিহু নাচনীসকল আহিছে, এইফালে এতিয়া বহি আছে এইবিলাক নাচনী। এয়া মানুহ ঘূৰণীয়া হৈ বহিবলৈ ধৰিছে, এতিয়াহে আহিবলৈ ধৰিছে। দোকান, বেলুন, এইয়া বিহু নাচনী আহি আছে। এয়া মুকলি বিহু চাবলৈ মানুহ আহি আছে, এতিয়ালৈকে আৰম্ভ হোৱা নাই। দিয়ে নাচনীসকলে ইয়াতে বহি আছে। ইয়াতে এইটো এটা পাৰ্টি, বড়ো নৃত্য। এয়া হৈছে বিহু নৃত্যৰ দল। ভেকশ্যন কম্পিটিশ্যন হৈ আছে। এয়া বড়ো, এয়া বিহু নাচনীৰ দল। এইটো হৈছে এতিয়া নৃত্যৰ দল বহি আছে, আৰম্ভ হোৱা নাই। সন্ধ্যা এতিয়া ৬টা বাজিলে। মোৰ আৰু চাই থাকিবলৈ সময় নাই, মই এতিয়া ঘৰলৈ গুচি যাম। এয়া হৈছে কমিটি, মানুহবিলাকে বহি আছে। জয় জয়তে হেল্ল' জয় জয়তে সময় বিহুপ্ৰেমী ৰাইজ, আমি ৬৫তম সোণাপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা বিহু লগ জনাইছোঁ। আৰু খন্তেক সময়ৰ পিছতে আজি আমাৰ ৩ বহাগৰ কাৰ্যসূচী, মুকলি বিহুৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম। আৰু মুকলি বিহু ডান্স এটামান দেখুৱাব পাৰিলে ভাল লাগিল হয়, কিন্তু আৰম্ভ হোৱাই নাই। মোৰ আৰু ঘৰলৈ যাবলৈ সময়। হেল্ল' চেক হেল্ল'। হেল্ল' চেক হেল্ল'। আজি আমাৰ মুকলি বিহুৰ মুখ্য অতিথি তথা উদ্যোগভাৱে আমি আমন্ত্ৰণ জনাইছিলোঁ চাৰ্চনেণ্ডৰ জ্যেষ্ঠ সঞ্চালক পুৰোহিতে, আৰু লগতে আমাৰ উন্মোচিত হ'বলগীয়া বিভিন্ন